আপত্তি কৰিবলগীয়া একো নাই। কাৰ্বি আলং আগবাঢ়িব, তাত মোৰ আপত্তি কৰিবলগীয়া কি আছে? মইতো ভালে পাওঁ। কিন্তু সমস্যা হ'ল আমি মনৰ ভিতৰতে ভাবি থাকো ই আমাৰ শত্ৰু, ই আমাৰ শত্ৰু, সি আমাৰ শত্ৰু। আচলতে আমাৰ শত্ৰু কোন? আমাৰ শত্ৰু আমিয়ে। মোৰ দেউতাই যদি পেঞ্চনৰ ফাইল ঘূৰাব গৈছে তাতো মই পইচা ল'ম। লাইসেন্সখন বনাব যাওঁতে মই তাতো পইচা ল'ম। স্কুলত যদি 6 ঘণ্টা থাকিব লাগে 3 ঘণ্টাত ঘূৰি আহিম। ডাক্তৰজনে যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ডিউটি কৰিব লাগে, মোৰ ডিউটি কৰিব ভাল নালাগে, নাৰ্ছিং হোমত বহি মনটো বেছি ভাল লাগে। কেনেকে অসমৰ পৰিৱৰ্তন হ'ব, কেনেকে বিটিআৰৰ পৰিৱৰ্তন হ'ব? বোলে প্ৰমোদ বড়োৱে একো কৰা নাই, হিমন্ত বিশ্ব শৰ্মা একো কৰা নাই। ব্যক্তিয়ে একো কৰিব নোৱাৰে, সমাজে সিদ্ধান্ত ল'ব লাগিব যে মোৰ অসমখনক মই ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিম আৰু বিটিআৰৰ 4খন জিলাক অসমৰ সৰ্বশ্ৰেষ্ঠ জিলা হিচাপে আমি নিৰ্মাণ কৰিম। সংকল্প আমাৰ হ'ব লাগিব, সংকল্প আমাৰ বুকুত থাকিব লাগিব। আৰু সেই সংকল্প যেতিয়া আমাৰ বুকুত থাকিব, আমি অসমখনক দৰিদ্ৰতাৰ পৰা উলিয়াই লৈ যাব পাৰিম। মোৰ আজিও মনত বেয়া লাগে যেতিয়া মই শুনিছিলো যে ৰুণী খাতাত ল'ৰা ছোৱালীবিলাকক বিক্ৰী কৰা হ'ল আৰু ছিকিমলৈকে তেওঁলোকক পঠাই দিয়া হ'ল। আমাৰ ইয়াত কি নাই? আমাৰ ইয়াত আমি কি কৰিব নোৱাৰো? অসমখনৰ এনেকুৱা পৰিৱেশ আছে নেকি যে আমি বাচ্চা বিক্ৰী কৰিব লাগে? আমি যদি শ্ৰম কৰো, আমি যদি পৰিশ্ৰম কৰো, চৰকাৰে যাতে পৰিকল্পনা কৰে, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ বাচ্চা আমি কাকো বিক্ৰী কৰিব নালাগে। আমি ইয়াৰ পৰাই ডক্তৰ বনাব পাৰিম, ইয়াৰ পৰাই আমি ইঞ্জিনিয়াৰ বনাব পাৰিম। মই আজি এই কাৰণে এই কথাটো কৈছো যে বিটিআৰৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান, নতুন দিনৰ প্ৰত্যাহ্বান। পুৰণা সমস্যা নাই, দাবী কৰিবলগীয়া এতিয়া একো নাই, একোৱে দাবী কৰিবলগীয়া নাই। কাৰণ দাবী কৰাৰ আগতেই চৰকাৰে বিটিআৰক নিজেই দিবৰ কাৰণে চেষ্টা কৰে। কোনেও তামোলপুৰক জিলা দাবী কৰা নাই, কোনেও কোকৰাঝাৰৰ কলেজক বিশ্ববিদ্যালয় কৰাৰ দাবী কৰা নাই, কোনেও ওদালগুৰিত ইউনিভাৰ্চিটি বিচৰা নাই, কোনেও গভৰ্ণমেণ্ট কলেজ বিচৰা নাই, কোনেও তামোলপুৰত মেডিকেল কলেজ বিচৰা নাই, কোনেও পাগলাদিয়াৰ ওপৰত দলং বিচৰা নাই। সেয়া আমি নিজে কৰিছো, কাৰণ ই বিটিআৰৰ ৰাইজৰ উন্নতি অসম চৰকাৰৰ দায়িত্ব। এতিয়া দাবী কৰিবলগীয়া একো নাই। দিছপুৰ কোকৰাঝাৰৰ দুৱাৰ দলিত আছে, দিল্লী কোকৰাঝাৰৰ দুৱাৰ দলিত আছে। এতিয়া আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। বিটিআৰক শস্যৰে নদন বদন কৰিব লাগিব, সম্পদেৰে নতুন নদন বদন কৰিব লাগিব। বিটিআৰক আত্মনিৰ্ভৰশীল বিটিআৰ হিচাপে আমি নিৰ্মাণ কৰিব লাগিব।